Hi guys, মই উদিপ্ত বৰুৱা এজন হৈছে মোৰ লগৰ মিগাংগ বৰা আমি এতিয়া কাৰেংঘৰ আহি উপস্থিত কাৰেংঘৰ আমি শিৱসাগৰ অহা প্ৰায় দুদিন তিনিদিন হ'ল ঘূৰি ফুৰিছোঁ আজি কাৰেংঘৰত আহি উপস্থিত হৈছোঁ আপোনালোকে দেখিব পাইছে এইটো কাৰেংঘৰ এইটো হৈছে কাৰেংঘৰ পদূলিটো আৰু আমি দুজনে অহা নাই অৱশ্যে আৰু আমাৰ লগত বহুতো কেইবাজনো লগৰ আহিছে বৰ চিনাকি কৰাই দিম ৰ'ব আৰু দুজন ভিনিও আহিছে আমাৰ লগত ৰ'ব মই দেখাই আছোঁ চব এইজন আহিছে পাম্পু বৰুৱা বোপাই নিক নেম এওঁ ফটোগ্ৰাফাৰ মানে ফটো মাৰি আছে অলপ ব্যস্ত হৈ আছে এজন তাৰপিছত তোমাৰ এজন হৈছে আমাৰ ডিম্পু গগৈ সকলোৱে চিনি পায়ে চাগে এজনক এজন বৰ্তমান ফটো পোষ্ট দি আছে এইটো কাৰেংঘৰ ওচৰতে আৰু আছে আমাৰ লগত ৰ'ব মই দেখাই আছোঁ এইজন হৈছে আমাৰ ভিনি এজন আমাৰ ভিনি দেই এজনৰ লগতে আমি ঘূৰি ফুৰিছোঁ আহিব দিনাখনৰ পৰা শিৱসাগৰলৈ এইজন হৈছে আমাৰ মেইন মানুহ এজন নাম হৈছে সত্যৰঞ্জন বৰুৱা ভাল লাগিছে ইয়াত ঘূৰি আমি প্ৰায় দিন হ'ল ইয়ালৈ অহা ইয়াৰ বাইকৰ ঘৰলৈ আহিছিলোঁ প্ৰায় দিন হ'ল ইয়াত অহা আমি ইয়াত ঘূৰি ফুৰিছোঁ বহুত ভাল লাগিছে বহুত এনজয় কৰিছোঁ কালি বিহু চালোঁ এইফালে চাওক এইটো সম্পূৰ্ণকৈ দেখিবলৈ পাইছে কাৰেংঘৰ বৰ্তমান আমি ইয়াতে ফটোশ্বুট কৰি আছোঁ ফেচবুকে দেখিব পায় আৰু ন এতিয়া ক'ব গ'লে আমি ইয়াত অকণমান ৰিচাৰ্জ কৰিব আহিছিলোঁ এতিয়া বিশেষকৈ ইয়াত এটা ৰিচাৰ্জৰ কামত আহিছিলোঁ কিন্তু ৰিচাৰ্জটো কৰা হোৱা নাই মানে তাৰমানে নেক্সট টাইম বুলি বস্তু এটা আছে নেক্সট টাইমত আমি কৰিম বুলি ভাবিছোঁ এইবোৰ এইবোৰ গোটেই মুখখন খালি অলপ বেয়া আৰু দেই মুখখন মানে কি হ'ল মানে দুদিনমান আগত মানে পৰিলোঁ মানে বাইকৰ পৰা দেই তেতিয়া মানে এনেকুৱা অৱস্থা হৈ গ'ল মানে দেই তথাপিও মানে ফুৰিবলৈ আহিছোঁ মানে লগৰখিনিৰ লগত এটা কথা মানে ৰংঘৰত কাৰেংঘৰটো যে এই মহলা ডুবি গ'ল মগাই এইটো এটা ৰহস্য কথা এটা আছে নহয় কথা এটা কৈ দিয়া আপোনালোকে হয়তো জানে কিছুমানে নাজানে মানে কাৰেংঘৰ এটা ৰহস্য আছে কাৰেংঘৰটো আছিলে বোলে টোটেলি আজি এটা ৰিচাৰ্জৰ দ্বাৰা আমি গম পালোঁ কাৰেংঘৰটো আছিলে টোটেলি বোলে 7 মহলা কিন্তু এতিয়া বাকী আছে অকল বোলে 4 মহলা 3 মহলাৰ ভিতৰত ডুবি গ'ল কিন্তু কথাটো আজিহে গম পাইছোঁ হয় নাই এটা ৰিচাৰ্জ কৰিলোঁ মানে সৰু ল'ৰা দুজনে আমাক ক'লেহি মানে ল'ৰা তলত সোমাবলৈ জেগাটো আছে কিন্তু তাৰমানে সেইডোখৰ বন্ধ কৰি দিছে বিশেষকৈ আমি কেনেবাকৈ যদি খুলিব পাৰোঁ বিভিন্ন পাত্ৰত এনেকৈ জেগাবোৰ ঘূৰি ফুৰিছোঁ ন চব ৰিচাৰ্জ আমি আৰু বহুত জেগাত যাব আছে আমি কাৰেংঘৰ আছে কাৰেংঘৰত চালোহি আৰু নেক্সট টাইম যাম চৰাইদেউ বুলি ভাবিছোঁ ভিডিঅ' নেক্সট টাইম বুলি বস্তু এটা আছে হ'ব তেন্তে এতিয়া বাই টাটা গুড ইভিনিং গাইজ